क'क्राझार सहरनि साखाथिनि मैदेर खर'आव थानाय शंकरदेव शिशु विद्यानिकेतन फरायसालियाव कलागुरु विष्णु प्रसाद राभानि थैनाय सान फालिदों। दिनै मुंदांखा कलागुरु विष्णु प्रसाद राभानि थैनाय सान। बेजोंनो लोब्बा लाखिनानै क'क्राझार जिल्ला असम साहित्य सभानि बानजायनायाव क'क्राझार सहरनि साखाथिनि मैदेर खर'आव थानाय शंकरदेव शिशु विद्यानिकेतन फरायसालियाव फरायसालिनि फरायसाफोर आरो गासै फोरोंगिरिफोरखौ लाफानानै मोनसे समनि हारिमुनि फोथाराव थुनलाइनि फोथाराव सावगारि बोनाय आखिनायफोराव गोथौवै बावसोमबोनाय कलागुरु विष्णु प्रसाद राभानि थैनाय सान फालिदों। ধন্যবাদ। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰথম কথাটো হ'ল যে ইয়াত জিলা সাহিত্য সভাই অনুষ্ঠানটো কৰিছে শংকৰদেৱ বিদ্যানিকেতন কোকৰাঝাৰৰ সহযোগত আৰু ইতিমধ্যে অসম চৰকাৰেও এটা বিশেষ নিৰ্দেশনাৰ জৰিয়তে বিষ্ণু ৰাভা দিৱস মহাবিদ্যালয় বিশ্ববিদ্যালয় বা বিদ্যালয় পৰ্যায়ত উদযাপন কৰাটো প্ৰায় বাধ্যতামূলক কৰিছে। তাৰ মূল কাৰণটোৱে হৈছে যে বিষ্ণু ৰাভাৰ যি প্ৰাসংগিকতা, হয়তো বিষ্ণু ৰাভাৰ আদৰ্শ আৰু জীৱনৰ প্ৰাসংগিকতা আমাৰ দৰে বহুজাতিক বহুভাষিক আৰু বহু সাংস্কৃতিক ৰাজ্যখনত সদায় আছে আৰু বিষ্ণু ৰাভাৰ আদৰ্শৰ প্ৰধান প্ৰাসংগিকতা সেইটোৱে আজিৰ প্ৰেক্ষাপটত যি ধৰ্মীয় সাম্প্ৰদায়িকতা চিন্তাৰ বিপৰীতে এক বৰ অসম বা বৃহৎ জাতি গঠনৰ যি সহাৱস্থান কৰাৰ যি দৰ্শন, এই দৰ্শনটো হয়তো বিষ্ণু ৰাভাৰ আদৰ্শই আমাক বাৰে বাৰে দি আহিছে আৰু সেই আদৰ্শটোকে সৰ্গত কৰি হয়তো আজি সাহিত্য সভা ইয়াত দিনজোৰা কাৰ্যসূচী অনুষ্ঠান কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছে আৰু ইয়াৰ পাছত এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ গীত মাতৰ সাংস্কৃতিক অনুষ্ঠানো ৰখা হৈছে। গতিকে ইয়াৰ জৰিয়তে মই ভাবোঁ যে সাহিত্য সভাই এটা প্ৰায়োগিক দৃষ্টিকোণে হয়তো লৈছে আৰু আপোনালোকো ইয়াত আহিছে, গতিকে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম যে আপোনালোকৰ মাধ্যমেৰেই হয়তো বিষ্ণু ৰাভাৰ যি আদৰ্শ, যি দৰ্শন, এই আদৰ্শ আৰু দৰ্শন হয়তো সমাজখনলৈ আগবাঢ়ি যাওক। কাৰণ বিষ্ণু ৰাভাৰ আদৰ্শৰ প্ৰাসংগিকতা আছে, মই বাৰে বাৰে কৈছোঁৱেই, কাৰণ আমাৰ দৰে বহু সাংস্কৃতিক আৰু বহুভাষিক এখন ৰাজ্যত বিষ্ণু ৰাভাৰ আদৰ্শই হয়তো আমাক এটা ৰাস্তা দেখুৱাব। সময়বোৰ খুব প্ৰতিকূল, হাৱাবোৰ খুব ভাল নহয়, আপোনালোকে জানেই, আপোনালোকে ক্ষেত্ৰত আছেই। গতিকে এই সময়বোৰত হয়তো আমাক ৰাস্তা দেখুওৱাৰ বাবে বিষ্ণু ৰাভাৰ এটা হয়তো আমাৰ বাবে সূৰ্য হ'ব পাৰে। বিষ্ণু ৰাভাৰ আভাই আমাক ৰাস্তা দেখুৱাওক। আৰু বিষ্ণু ৰাভা বুলি ক'লে মই এটা কথা ক'ব পাৰোঁ যে অসমত হয়তো এনেকুৱা মানুহ আৰু আহিব নাই গম নাপাওঁ, যিজন মানুহে 2000 বিঘা মাটি দান দি পেলাই নিজেই লাষ্টত ঘৈণীয়েকৰ দখনা পিন্ধিবলগীয়া হৈছিল, তেনেকুৱা এজন ত্যাগী পুৰুষ। আৰু আমাৰ অঞ্চলৰ লগতে সম্পৰ্ক আছে, তেওঁ দতমাৰ বিধায়ক আছিল, আপোনালোকে গম পায়। আৰু তেওঁক যেতিয়া এৰেষ্ট কৰা হৈছিল, তেওঁৰ এজন বড়ো যুৱক, যেতিয়া তেওঁৰ হাত কেৰিয়া লগাব পৰা নাছিল, তেওঁ ইমান সুঠাম সবল এজন ব্যক্তি আছিল। গতিকে আমি যিটো এটা পূৰ্ণ ব্যক্তিত্ব, দৈহিক মানসিক বৌদ্ধিক ৰাজনৈতিক সকলোভাৱে, গতিকে তেওঁৰ ব্যক্তিত্বটোৱে হয়তো আমাৰ ছাত্ৰ ছাত্ৰীক ব্যক্তিত্ব উত্তৰণৰ এটা হয়তো আদৰ্শ হয়তো আমাক দিব পাৰে। গতিকে বিষ্ণু ৰাভাৰ ব্যক্তিত্বৰ অন্বেষণ হওক, তেওঁ আদৰ্শ, তেওঁ দৰ্শনৰ বিচাৰ হওক, আৰু সেইবোৰ নিশ্চয় প্ৰাসংগিকতা আছে। আমাক হয়তো এই প্ৰতিকূল সময়বোৰত আমাক হয়তো কিছু অনুকূল কিছু বাতাবৰণ সৃষ্টিত হয়তো অৰিহণা যোগাব। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস। আমি কোকৰাঝাৰ জিলা সাহিত্য সভাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসত আমি বাছি লৈছোঁ আমাৰ শংকৰদেৱ শিশু বিদ্যানিকেতন স্কুলখন। কাৰণ আমি কোকৰাঝাৰ জিলা সাহিত্য সভা, কোকৰাঝাৰ জিলা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সহযোগত আজি আমি ইয়াত অনুষ্ঠানটো পাতিছোঁ। এই কাৰ্যসূচীত আমি অনুচুপীয়াকৈ পাতিবলৈ লৈছোঁ, কাৰণ পৰিৱেশটোৰ কাৰণে আমি বাধ্য হৈছোঁ। তাৰমানে জাক জমককৈ পাতাৰ ফলে বতৰ, আনফালে বিভিন্ন সমস্যা, এইকাৰণে আমি অনুচুপীয়াকৈ ইয়াতে আয়োজন কৰিছোঁ। আজি আয়োজনত হ'ল কি, আমি পতাকা উত্তোলন, স্মৃতিচাৰণ, তাৰপিছত প্ৰতিচ্ছবিত মাল্য অৰ্পণ, চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত এতিয়া আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। ইয়াৰ উদ্দেশ্যটো হ'ল যে অসমৰ কলা কৃষ্টিৰ ওপৰত এটা স্বাভাৱিক ভাবুকি আহি পৰিছে। আজি অসম সাহিত্য সভাৰ জৰিয়তে গোটেই অসম জুৰি বিষ্ণু প্ৰসাদ ৰাভা দিৱস পাতিছে যদিও, কিন্তু এই অনুষ্ঠানবিলাকত মানুহৰ সহযোগ খুব কম, উপস্থিতি খুব কম। এই অনুষ্ঠানবিলাক পাতাৰ কাৰণে মানুহ আগ্ৰহী নহয়। আৰু এইটোৱেই যদি পৰম্পৰা চলি থাকে, এটা সময়ত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত বিৰাট এটা ভাবুকি অহাৰ সম্ভাৱনা আছে। সেইকাৰণত আমি নামনি অসমত বিশেষকৈ এটা গুৰুত্ব দিছোঁ। আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক কেনেকৈ আমাৰ ভাষা হওক, কলা কৃষ্টি সংস্কৃতিৰ ওপৰত মানে আগ্ৰহ জন্মাব পাৰোঁ, সেইটো আমাৰ মূল উদ্দেশ্য। এতিয়া চাওক, আজি অসমীয়া ভাষাৰ কলা কৃষ্টিৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা,
সৌদাখণ্ড ভূপেন হাজৰিকাক বাদ দি আমি কোথায় মানে চিন্তাই কৰিব নোৱাৰোঁ। গতিকে বিষ্ণু ৰাভা দিৱসটো জৰিয়তে এই অনুষ্ঠানটোৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলক ষ্টুডেণ্টসকলক আমাৰ উত্তৰ পুৰুষক অলপ ভাষা কলা কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাউতিটো অনাৰ কাৰণে আমি আচলতে এই অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰিছোঁ আৰু এইটোৱেই আমাৰ উদ্দেশ্য। লগতে আমাৰ সাধাৰণ ৰাইজ আজি ভাষা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত একেবাৰে উদাসীন, এইবিলাক চৰ্চাও নকৰে, জানিবও নিবিচাৰে। যাতে এইবিলাক অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে প্ৰচাৰ কৰি পেলাই যাতে এইবিলাক বিষয়ে আমাৰ এই দিৱসবিলাক যাতে আমি উদযাপন কৰি ৰাইজক জাগ্ৰত কৰিব পাৰোঁ, আমাৰ ভাষা কলা কৃষ্টিক ৰক্ষণাবেক্ষণ দিব পাৰোঁ অদূৰ ভৱিষ্যতে, এইটোৱেই আমাৰ